ৰাজনীতিটো এতিয়া আমিও শিকিছো, এতিয়া সকলোৰ লগতে কথা পাতিম, সকলোৰ লগতে আগন্তুক দিনত মিলি পেলাই ৰাজনীতি কৰাটো চেষ্টা কৰিম। প্ৰমোদ বড়ো ব্যৰ্থ হৈছে নেকি? মই নকওঁ, তেখেতৰ এটা সফল এজন ব্যক্তি, নিজৰ নিজৰ কেলকুলেশ্যন আছে। মোৰ লগত, মোৰ চিন্তাধাৰাৰ লগত তেখেতৰ চিন্তাধাৰাটো হয়তো মিলা নাই, তেনেকুৱা হ'ব পাৰে। কিন্তু তেখেতে UPPL ডাঙৰ এটা পদবীত আছে, সভাপতি। আশা কৰিছোঁ তেখেতে UPPLটো ভালদৰে নেতৃত্ব দি লৈ যাওক, আৰু মই যোনটো দলত যোগদান কৰিম ময়ো তাতে 100% মানে বল দি পেলাই আগন্তুক দিনত মচলপুৰ আৰু বৃহত্তৰ বিটিআৰটো সেৱা কৰাৰ কাৰণে মই বিটিআৰৰ দুটা দল যিহেতু UPPLৰ বিটিআৰ আছে, এই দুটা দলৰ কোনজন নেতাক আপোনাৰ বেছি পচন্দ লাগে? দুজনো ভাল, দুজনো হিৰো। আমাৰ তৃতীয় সভা লাগিব এতিয়া কোনোবা এটাই, আৰু তেতিয়াহে যুদ্ধটো ভাল হ'ব। কেতিয়ালৈকে জড়িত কৰিব আপুনি? কেতিয়ালৈ মানে কেতিয়ালৈ শব্দটো কেতিয়া হৈ যাব পাৰে, পটককৈ যি ধৰণৰে আমি ৰিজিগনেশ্যন দিছিলোঁ, আৰু যিকোনো টাইমতে ৰাতিৰ ভিতৰত, অহাকালিৰ ভিতৰত, হয়তো কেতিয়াবা অলপ দেৰি হ'ব পাৰে, কিন্তু বহুত জলদি হ'ব। আৰু মচলপুৰ সমষ্টিটো বিজেপিৰ ষ্ট্ৰং হ'ব এতিয়া, আশা কৰিব পাৰে আপুনি, আশা কৰিব পাৰে, ময়ো আশাবাদী। ব্লক UPPLৰ যিহেতু আপোনালোকে সকলোৱে গম পায়, মই অলৰেডি UPPL দলৰ যুৱ শাখাৰ সভাপতি, আৰু প্ৰাইমাৰী আমবাৰী UPPLৰ পৰাও ৰিজিগনেশ্যন দিছোঁ। আমাৰ মচলপুৰ ব্লক UPPLৰ নেতৃবৃন্দসকলে সকলো শ্ৰেণীৰ বুথ কমিটিৰ পৰা লৈ পেলাই ব্লক বডিলৈকে, প্ৰাইমাৰী, যুৱ শাখা আৰু মহিলা শাখা সকলো শ্ৰেণীৰ পদবী আজি সকলো একসাথে মাছ ৰিজিগনেশ্যন বুলি কৈ তেখেতসকলে আজি UPPLৰ পৰা পদত্যাগ কৰিছে। কিহৰ কাৰণে পদত্যাগ কৰিলে? মই আগৰ সময়তো কৈ আহিছিলোঁ যে মচলপুৰ সমষ্টিক মই খুব ভাল পাওঁ, আৰু ইয়াত দলৰ লগত খুব কম, আৰু ব্ৰাদাৰহুড আৰু ছিষ্টাৰৰ বা মা দেউতাৰ ৰিলেশ্যনটো বহুত ষ্ট্ৰং, আৰু মোক খুব মৰম কৰে, ময়ো বহুত মৰম কৰোঁ। গতিকে এই সময়ত ৰাজনৈতিকভাৱে মোৰ লগত যি পৰিৱেশ আমি পাইছোঁ বা তেখেতসকলে অনুভৱ কৰিছে, সেই কথাটো সহ্য কৰিব পৰা নাই, আৰু একেলগে আগন্তুক দিনত মোৰ লগতে থাকি পেলাই আকৌ আমাৰ মচলপুৰ সমষ্টিৰ ৰাইজক সেৱা কৰাৰ আগ্ৰহ লৈ পেলাই তেখেতসকলে আজি এই পদক্ষেপটো লৈছে। কিমানজনে কৰিছে? ইয়াত আমাৰ ফুল বডি UPPLৰ 365 আমাৰ হয়, বুথ বডিৰ পৰা লৈ পেলাই, আৰু মেম্বাৰ প্ৰাইমাৰী বডি, ব্লক বডি সকলো উইংছত লৈ পেলাই ইয়াত আজি 320 মান আছে। কোনোবাই হয়তো এজন দুজন গাও বেয়া বুলি কৈছে, জ্বৰ হৈছে, সঁচাকৈ গৰম বহুত পৰিছে, তেনেকুৱা কৰি। কিন্তু মই যিমানটো জানো, পূৰ্ণাংগ ৰূপে এজনো ছিংগল মানুহ মানে পদবী থকা মানুহে বাদ থকা নাই। সকলো ইয়াত UPPL আজি শেষ শব্দটো ইয়াত ব্যৱহাৰ কৰিব পাৰে নাই। আপুনি সেইটো হয়, বহুত আলোচনা হৈছে, কাৰণ দলৰ যোনটো স্থিতি এই সময়ত বহুত মানে দুৰ্বল, আৰু ইয়াক ষ্ট্ৰং কৰাৰ যোনটো পলিচি, সেই পলিচিবিলাকক বহুত টাইম মই বহুত কথা ক'বলৈ চেষ্টা কৰি আছিলোঁ, কিন্তু সেই প্লেটফৰ্মটো পায়ো মই ইয়াক ৰাইজৰ ওচৰত নিব পৰা নাছিল। গতিকে ময়ো ৰিজিগনেশ্যন দিছোঁ, আৰু সেই কথাটো অন্য MCLA সকলো অনুভৱ কৰিছে, আৰু তেখেতসকলেও কৈছে যে আপুনি আগৰ বাঢ়ি থাকক, আমিও আপোনাৰ লগত আছোঁ, সেই কথাটো চলিছে। আপুনি প্ৰমোদ বড়োৱে যথেষ্টখিনি বিশ্বাস কৰিছিল আৰু দুবাৰকৈ আপোনাক দিছিল। হয়, প্ৰমোদ বড়োৱে মোক বিশ্বাস কৰিছে, আৰু তেখেতৰ বিশ্বাসত আমি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। ইয়াত আমি খুব ডাঙৰ কিবা এটা আছে বুলি নাভাবোঁ, কাৰণ বিশ্বাসটো আমি 35 লাখ মানুহকে, জনগণক লৈ পেলাই আমি ৰাজনীতি কৰিছোঁ। তৎসত্ত্বেও UPPLৰ যোৱা 2025 চনৰ যোনটো ৰিজাল্টৰ ফল, যি শোচনীয় ৰূপৰ যোনটো হাৰিছোঁ, আৰু 26-26ত যোনটো বিধানসভাৰ যোনটো হাৰিছোঁ, সেই হাৰাৰ যোনটো ট্ৰেক বা হাৰাৰ যোনটো পৰিৱেশ, সেইটো একদম মানে UPPLক বিটিআৰৰ ৰাইজে আদৰি লোৱা নাই, এই কথাটো সম্পূৰ্ণৰূপে মানে প্ৰকাশত আহিছে। গতিকে আগন্তুক দিনত মই অলপ আগতে কোৱাটোৱে যে নতুন এটা চিন্তাৰে আগবাঢ়াৰ এটা দৰকাৰ আছিলে, কিন্তু সেইটো কাম অলৰেডি 2025ত নহ'ল, 26ৰ বিধানসভাৰ আগতো নহ'ল। গতিকে এতিয়া কেতিয়া হ'ব সেইটো কথা মই ক'ব নোৱাৰোঁ। মই এতিয়ালৈ এইটো খুব কথা পতা নাই। সকলো দলৰ মানুহবিলাকে আশা কৰিছে যে আমাৰ লগতে যোগদান কৰক, আৰু আগন্তুক দিনটো মানে ৰুলিং গভৰ্ণমেণ্টবিলাকৰ লগত থাকি পেলাই আমাৰ এইখিনি অঞ্চলৰ উন্নতিৰ কামটো আপুনি দায়িত্ব ল'ব লাগে বুলি কৈছে।
সেইটো কথাটো ক'লোৱে দেখোন মই সকলো বিচাৰিছে কিন্তু বিচাৰাত বহুত কথা আছে আমাৰ কিছুমান আছে যে আমাৰ মচলপুৰ সমষ্টিৰ বিশেষ কৰি আমাৰ আই মাতৃসকলৰ যি অৰুণোদয় আছিলে আপোনালোকে গমেই পাইছে অৰুণোদয় বহুত লেফ্ট হৈ গ'ল সেই অৰুণোদয়ৰ কথা আছে IBSৰ কথা আছিলে আমাৰ বিশেষ কৰি আমি 396 মানুহৰ IBS আমি অলৰেডি TS কাটিছিলোঁ সেই IBSসমূহ আমি অলপ আলোচনা কৰিব লাগিব আৰু MGNREGAৰ দ্বাৰা চেণ্ড্ৰে বিলিঙৰ কাম আমি বহুত কৰিছিলোঁ আমাৰ লিডাৰসকলে এতিয়া সেই পৰ্যায়ত ফাঁচি আছে গতিকে সেই আলোচনা যোনফালে গৈ পেলাই আমি কমফৰ্ট পাওঁ আমি সেই দলৰ লগতে যোগদান কৰিম। বিধানসভা নিৰ্বাচনত পৰাজয় হোৱাৰ পিছত আপুনি BPF ৰ লগত